ৰাতিপুৱা একদম আৰু ওলাই ল'লোঁ। তাৰপিছত মানে একদম ৰাস্তাত আৰু ৰখি আছোঁ, কি পিছে আৰু এয়া প'জ দি ক'ত গৈ আছোঁ আপোনালোকক ক'মহে এতিয়া। তো হেল্ল' এতিয়া মানে আমি গৈ আছোঁ তেজপুৰ অভিমুখে। তাৰপিছত এয়া দেখিছে নাই কি মানে চলি থাকি আৰু মাজে মাজে ৱাও। তাৰপিছত একদম এই আন্দাটো খাই ল'লোঁ। তাৰপিছত আহি একদম আৰু এয়া তেজপুৰত পাই গ'লোহি। চব একদম চিন্তা ভাৱনাতে ব্যস্ত। তাৰ মাজতে আকৌ এইখন একদম অ'টোত উঠি ল'লোঁ আমি চব। এতিয়া দিছে নাই ৱাও। অলপ টাইম মানে আমি ইয়াতে ৰখি ল'লোঁ। তাৰপিছত একদম যাত্ৰা আৰম্ভ কৰি দিলোঁ। আকৌ এয়া গৈ আছোঁ, একদম পাবহি হৈছে আৰু একদম ফাইনেলি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। তাৰপিছত তলৰ পৰা ওপৰলৈ কেমেৰাটো মই অন কৰি পেলাই ইহঁতকো দেখাই মেলি একদম আহি আছোঁ আৰু এয়া দেখিছে নাই পিছে আমাৰ অলপ দেৰিয়ে হৈ গ'ল দেই। NCC মানে এদিনীয়া কেম্প এটাৰ কাৰণে আহিছিলোঁ, কিন্তু এতিয়া আমাৰ একদম ধুনীয়াকৈ কৰি মেলি ল'লোঁ। এতিয়া ঘৰলৈ যাবলৈ আকৌ ৰেডি হৈ আহি আছোঁ আৰু একদম চব লাইনত পূৰা আহি আছোঁ আৰু কি ধুনীয়া মানে জেগাটো ৱাও, ভাল লাগিছে কিন্তু জেগাটো দেই বহুত। তাৰপিছত তাৰপৰা ওলাই মেলি আমি ল'লোঁ এয়া একদম ৰাস্তা দি আহি আছোঁ, অলপ দূৰ খোজকাঢ়ি কিবা এটা খোৱাৰ সন্ধানত আহিছোঁ। তাৰপিছত ধুনীয়াকৈ আহি মেলি ইয়াতে ভাত চাত খাই মেলি ল'লোঁ আৰু ৱাও, লেফ্ট ছাইডত একদম তেজপুৰ ইউনিভাৰ্চিটি। তাৰপিছত আমি আমাৰ আকৌ যাত্ৰা পুনৰ আৰম্ভ কৰি দিলোঁ। এয়া বোলে আছিলে পিংক লাইন, কিন্তু একদম মৰহি চেজ হৈ গ'ল গোটেই। তাৰপিছত আহি মেলি এটা জেগাত ৰখি পেলাই আমি আইচক্ৰীমৰ অলপ জুতি লৈ ল'লোঁ। কি ক'বা আৰু চব খোৱাতেই বিজি আৰু একদম ইফালে সিফালে অকল খোৱাহে দেখিবা আৰু সিহঁতকো। পিছে সন্ধিয়া পৰিৱেশটো কিবা এটা হ'লেও ভাল লাগে দেই। পিছে ইয়াতো এপাক একদম সোমাই ল'লোঁ আমি। ফিৰছে গাইছ আকৌ যাত্ৰা আৰম্ভ। একদম আহি গ'লোঁ ধুনীয়াকৈ। আজিলৈ বাই।